এই মুহূৰ্তত দিব বিচাৰিছোঁ এক ব্ৰেকিং নিউজ চাপৰৰ শালকুচাত পুনৰ লাভ জেহাদৰ ঘটনা। হিন্দু যুৱতী কৌশলেৰে পলুৱাই নিয়া মুছলমান যুৱকক আটক। জনাই গৈছে এই মুহূৰ্তত বিগ ব্ৰেকিং নিউজ। মুস্তাফিজুল ইছলামক আটক ধুবুৰী পাৰঘাটত। আমি পুনৰ বাৰ্তা কৰিছোঁ এই মুহূৰ্তত এক ব্ৰেকিং নিউজ। শালকুচাৰ এগৰাকী যুৱতীক প্লৱনেৰে পলুৱাই নিছিল মুস্তাফিজুৰ নামৰ লম্পটজনে আৰু ইনষ্টাগ্ৰামত চিনাকি হৈ এগৰাকী ছাত্ৰীক প্ৰেমৰ জালত পেলাইছিল বুলি এক গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। আমি ফুল ফ্লেটৰ মাধ্যমে মুহূৰ্তত এই ব্ৰেকিং নিউজটো জনাই গৈছোঁ চাপৰৰ শালকুচাত পুনৰ লাভ জেহাদৰ ঘটনা। হিন্দু যুৱতী কৌশলেৰে পলুৱাই নিয়া মুছলমান যুৱকক আটক আৰু মুস্তাফিজুল ইছলামক আটক ধুবুৰী পাৰঘাটত। পুনৰবাৰ জনাইছোঁ এই মুহূৰ্তত বিগ ব্ৰেকিং নিউজ। বিগ ব্ৰেকিং নিউজ চাপৰৰ শালকুচাত পুনৰ লাভ জেহাদৰ ঘটনা। হিন্দু যুৱতী কৌশলেৰে পলুৱাই নিয়া মুছলমান যুৱকক আটক। চাপৰৰ শালকুচাত পুনৰ লাভ জেহাদৰ ঘটনা। হিন্দু যুৱতী কৌশলেৰে পলুৱাই নিয়া মুছলমান যুৱকক আটক।